Ready? Har Har Mahadev. Jai Shri Ram. Jai Hanuman. বন্ধু শাস্তি দি বাবাক দৰ্শন কৰিব অহাৰ মূল্য সাৰ্থক কিবা থাকিব নেকি? একো নাথাকে। বাবা ইমানখিনি শক্তি ভৰিত দিছে আমাক, আমি নিজে খোজকাঢ়ি গৈ কিনে বাবাক দৰ্শন কৰি আহিম। এনেকুৱা স্পিৰিট এটা আহি আছে। আৰতিখন চোৱাৰ কাৰণে চেষ্টা কৰিম। আৰতি চাবাই লাগিব। নিশ্চয় নিশ্চয়। বৰ্তাকা আঁতৰি দিয়ক, ডাঙৰীয়া যাই আছে। এইফালে কি হৈছে লেণ্ডশ্লাইড চাওক বাপৰে বাপ। যিখন আমি এতিয়া এইফালে নুমি যাই আছোঁ, এতিয়া নেক্সট এইবাৰ এখন পৰ্বতত যাব লাগিব এই দলংখনেৰে। যে গাইছ বোলে আমাৰে মাৰি আছে ইয়াতে। এই বাজোজ ৰেড বোলে জুজ দেখছে বলে বাবা দৌৰে জানা জৰুৰে। এটা আপেলত 60 টকা। আমি কিন্তু বতৰ খুব ভাল পাইছোঁ। পুৰা ৰ'দ হেৰি যে আছে, মানে হেলিকপ্টাৰ চিট কেইটা আমি এতিয়া চাই কিনে ক'ব পৰা আছোঁ, ইমান ওপৰত আহিছোঁ আমি এতিয়া। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজ ব্ৰ'। আকৌ এটা সুন্দৰ ব্লগৰ সৈতে আপোনালোক সকলোকে গৌৰীকুণ্ডৰ পৰা স্বাগতম জনাইছোঁ গাইছ। তে গাইছ আমি গোটেইকেইজন ৰেডি হৈ গৈছোঁ, বাগান চাগান হাতত লৈ গোটেই একদম পানী কাপোৰ পিন্ধি লৈছোঁ, কাৰণ অকণমান ঠাণ্ডা চলি আছে। এতিয়া পেডেল যাত্ৰা কৰোঁতে যদি গৰম লাগে তেতিয়া এইবিলাক খুলি ল'ম গাইছ। তে চব ৰেডি ৰেডি হৰ হৰ মহাদেৱ। অলপ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ পেডেল যাত্ৰাৰ পৰা একদম কেদাৰনাথ মন্দিৰলৈ। অলপ গাইছ একদম এইবিলাক ঘৰৰ মাজে মাজে আমি খোজকাঢ়ি আছোঁ। এইটোৱে ৰাস্তা। এতিয়া জাষ্ট ষ্টাৰ্ট কৰিছোঁ আমি পেডেল যাত্ৰা। এতিয়া বাজিল মৰ্ণিং 6:30 গাইছ। পুৰা 6:30 ট্ৰেক ষ্টাৰ্ট কৰিছোঁ। কেইটা বজাত যাই পাওঁ কি যাই পাওঁ গোটেইখিনি আপোনালোকক কৈ আছোঁ যাই কিনে। এই ঘোঁৰা আহি গ'ল গাইছ। ঘোঁৰা নামি গ'ল। আমার সাইডে সাইডে যাইছা আহি গ'ল আমাৰ মেইন গেট কেদাৰনাথ বাবাৰ। যে মেইন গেটেৰে আমি সোমাই যাওঁ গাইছ। জাষ্ট আৰম্ভ হৈছে, সেই বাবাই আছে, কিমান টাইম লাগিব আৰু বাবাই ভালে ভালে লৈ যাই হ'ল। হনুমানে বল দিলি হ'ল, কি ক হনুমান বাবাই আমাক বল দিব লাগে। জয় শ্ৰীৰাম জয় হনুমান জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ। ইয়াৰ পৰা মানে ঘোঁৰাত লৈ যায় আৰু পৰাপক্ষত ঘোঁৰাত নগ'লে ভাল যদি সেইটো কাৰণে মোৰ বিৰোধী পৰাপক্ষত ঘোঁৰাত নাযাব। জন্তুক শাস্তি দি বাবাক দৰ্শন কৰিলে কি হ'ব, হয়নে নহয়? জন্তুক শাস্তি দি বাবাক দৰ্শন কৰিব অহাৰ মূল্য সাৰ্থক কিবা থাকিব নেকি? একো নাথাকে। নিজৰ দেহাতে কষ্ট কৰি যাওক, একদিন নহয় 2 দিন লাগক, ৰখি ৰখি যাওক। ইয়াতে মাজে মাজে হয়তো কেম্পিং চিষ্টেম আছে বুলি শুনিছোঁ, আছে নে নাই মই আপোনালোকক কম। নিজৰ দেহাতে যদি পাৰে যাওক। সেইকাৰণে মই এতিয়া ঘৰত কিমান লয় পালকিত কিমান লয় এইগিলা দামেই সোধা নাই মই, কাৰণ এইগিলা বস্তু বেয়া পাওঁ। আপোনালোকে আহক, খোজকাঢ়ি আহক। এতিয়া কাৰোবাৰ বেমাৰ হৈ যায়, তৎক্ষণাত কিবা হৈ যায়, সেইটো বেলেগ কথা, কিন্তু পৰাপক্ষত নোযোৱাটোৱেই ভাল। জ্যেষ্ঠবোৰে যোৱাটো বেলেগ কথা, খোজকাঢ়িব নোৱাৰে, কিছুমানৰ দৰ্শন কৰাৰ ইচ্ছা থাকে নোৱাৰে, সেইটো বেলেগ। কিন্তু এনেকুৱা পেডেল যাত্ৰাত বহুত ভাল। কি ক আমি বৰ্তাকাই কি কবি এইটো বিষয়ে? ঘৰত যোৱা বিষয়টো বাবা ইমানখিনি শক্তি ভৰিত দিছে আমাক, আমি নিজে খোজকাঢ়ি গৈ কিনে বাবাক দৰ্শন কৰি আহিম। যেতিয়ালৈকে পাৰোঁ এনেকৈ খোজকাঢ়ি আহি থাকিম। সেইটো হয়। এতিয়া বাবাৰ নাম লৈ আমি হনুমানৰ নাম লৈ আমি খোজকাঢ়ি যাই থাকিম গাইছ। গাইছ অমৰে জোতা পিন্ধি আহি এতিয়া জাপে আছে। আমি সেইকাৰণে গাইছ আমি চেণ্ডেল মাৰি আছোঁ, এনে গমেই পাওঁ। যোৱাবাৰ আগতে কৈছি যে পাৰাক গেলি চেণ্ডেল পিন্ধিয়ে যাবি। ঠিক কথা কৈছা।
এই জোতা পিন্ধি খোজ কাঢ়িব ভাল, কিন্তু গাইছ মানে এই পানীবিলাক এনেকৈ নিজাৰৰ পানীবিলাক আহি থাকে ৰাস্তাত, এনেকৈ আমাৰ পানীটো সঁচা গ'ল, সঁচা যোৱাৰ লগে লগে পানী জোতাত লগাৰ লগে লগে জোতাটো ভিজি যাব আৰু বহুত প্ৰব্লেম হৈ যায়, বগা পৰি যায় মানে ভৰি চৰি ঠেলা পৰি যাব। গাইছ এই জাৰ্ণাটো চাই লওক কেনেকুৱা এটা লেভেলত কি স্পীডত মাৰি আছে চাওকচোন, এনেকুৱা স্পীডত এটা আহি আছে। আমি এতিয়া বৰ্তমান 3.5 কিলোমিটাৰমান আহিলোঁ। 3.5 কিলোমিটাৰত আমাৰ টাইম লাগিল পুৰাপুৰি 40-45 মিনিট, 45 মিনিটে ধৰক, কাৰণ ফাৰ্ষ্ট ষ্টাৰ্টিঙততো লাগবই, খোজকাঢ়া অভ্যাস নাই কাৰো, সেইটোতো লাগবই, সকলোৱে জানেই। এতিয়া যদি আমাৰ ডাৱৰীয়া প্ৰেক্টিছ থাকিল হয়, খোজকাঢ়া প্ৰেক্টিছ থাকিল হয়, কমতে হ'লেও অকণমান কমি যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতু যদি বাবাই আমাক দেখাব খোজে আৰতিখন চোৱাৰ কাৰণে চেষ্টা কৰিম, আৰতি চাবাই লাগিব নিশ্চয়। কাৰণ আমি আৰতি চাবৰ কাৰণে সোনকালে আহিছোঁ আৰু গৌৰীকুণ্ডত আছোঁ। আৰতি চাম বুলি বাবাৰ কপালত বা আমাৰ আছেনে নাই চাওঁ যায় সেইটো আৰু জয় কেদাৰ এই জানে আৰু জয় হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম। আমি এতিয়া 5 কিলোমিটাৰমান আহিলোঁ। 5 কিলোমিটাৰতে বৰফ চাই লওক, ধৰিব পৰা হৈছে, পূৰা বৰফ পৰি আছে। বৰফৰ দিশে আমি আৰু আগুৱাই যাম। এতিয়া আমি যাই আছোঁ গাইছ লাহে লাহে, মজা। এই বৰফ চাওক গাইছ, দেখা পাইছোঁ এই বৰফ, আৰু কিমানখিনি যায় আমি লাগ পাওঁ বৰফ লাৰিব পাৰোঁ, সেইটোৱে মেইন টাৰ্গেট গাইছ। এতিয়া বলক আৰু যাই থাকোঁ, বেছি দেৰি নকৰোঁ, বলক। যাই আছোঁ বাবাৰ নাম লৈ বৰ্তমানত গেলি ঠিকে আছোঁ, আগলৈ এনেকৈ ঠিক থাকিলি কথা নাই আৰু গাইছ, আৰু শিকিব পাৰিম বাবাৰ নাম লৈ। গাইছ মানে ঘোঁৰাগিলাৰ বৰ অত্যাচাৰ হয়, ঘোঁৰাগিলাৰ কাৰণে সাৱধান আপোনালোকে। এইটো ৰেলিঙৰ কাষেদি নাযাবই, এইফালেদি যাব পাৰাক গেলি, কাৰণ মানে ঘোঁৰাগিলা আহি যদি আপোনালোকৰ গা ঘূৰাই যায়, ইয়াৰ পৰা পৰিব লাগলি এই কিমান দোৱা চাওকচোন, মানে অসম্ভৱ দোৱা গাইছ। সেইকাৰণে পাৰাক গেলি সেইটো ফালেৰে যাব, ঘোঁৰা হওক কিবা হওক, আকান ঘূৰাই দিব গাইছ, অসমৰ মাল হয় আমি, আকান ঘূৰাই দিব, ঘোঁৰা চাইডেদি গুচি যাব। কি আছে আমি এতিয়া 5 কিলোমিটাৰ আহিলোঁ, 5 কিলোমিটাৰ আহি এতিয়া কিবা এটা খাই লওঁ, মানে বেলেগ আৰু কি খাম, মেগী অৰ্ডাৰ দিছোঁ। এতিয়া আৰু মানে ৰাতিপুৱা একো খোৱা নাই, এতিয়া মোটামুটি 8টা বাজিল। এতিয়া আমাৰ গোটেইকেইজন মেম্বাৰ আহি পাইছি, এটা এটাকৈ লগ হৈছোঁ চব। এতিয়া আৰু এটা মেগী এটো খাই লওঁ, খাই লৈ কিনে এতিয়া আৰু ট্ৰেকিং ষ্টাৰ্ট কৰিম। 5 কিলোমিটাৰ আহিলোঁ আৰু মোটামুটি 17 কিলোমিটাৰ আছে, 22 কিলোমিটাৰ বুলিহে গম পাম আমি, কিমানখিনি কিলোমিটাৰ সেইখিনি আপোনালোকক কৈ আছোঁ। এতিয়া আৰু মেগীটো খাই লওঁ। আমাৰ আহি গ'ল এই মেগী অৰ্ডাৰ দিছিলোঁ, 50 টকাকৈ প্লেটত লয়। জয় 50 টকা কাৰণে প্লেট, 50 টকা, আৰু বুটটোত কিমান 50 টকাহে, বুট 50 টকা, মেগী 50 টকা। এতিয়া গাইছ আমি এতিয়া খাই লওঁ, এতিয়া খাই লৈ আমি যাত্ৰা আৰম্ভ কৰোঁ গাইছ, যাত্ৰা আৰম্ভ। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, এই আঁতৰি দিয়ক, বৰ্তাকা আঁতৰি দিয়ক, ডাঙৰীয়া যাই আছে, আঁতৰি দিবি। কি কলি ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। নহ'লে ডাঙৰীয়াই পিছফালৰ পৰা শূন্য মাৰি এই তলত পেলাই দিব। এই 2 দিনমান যে কেদাৰনাথ বন্ধ হৈছিল, মানে এইখিনি জেগাতে লেণ্ডশ্লাইড হৈছিল। এই ৰাস্তাটো এইফালে দি আছিল, এইটো নতুনকৈ বনাই আছে এতিয়া, এইফালে দিয়া হৈছিল লেণ্ডশ্লাইড, এনেকুৱাকৈ বনাই আছে এতিয়া নতুনকৈ ৰাস্তাটো। আগতে মানে এইফালে দি আছিল, অলপমান তলত আছিল, মানে গোটেই ৰাস্তাটো ভাঙি লৈ গৈছিল, এতিয়া নতুনকৈ আকৌ বনাই আছে। বহুতখিনি আহি গ'লোঁ, এতিয়া মোটামুটি আমি 3 কিলোমিটাৰমান আহিলোঁ ইয়াৰ পৰা, এতিয়া 9 কিলোমিটাৰমান আমাৰ কমপ্লিট হৈ গ'ল। এই গাইছ আমি এই ঠাইখিনি আহি পাইছোঁ, আৰু যাই আছোঁ। আৰু গাইছ মই এটা বস্তু পাইছোঁ, আপোনালোকক দেখুৱাই আছোঁ, এইটো ঘোঁৰাৰ ভৰিৰ মানে যোনটো ইউজ কৰে, সেইটো বোলে ঘৰত থাকিলে ভাল, মানে কিহৰ কাৰণে ভাল, কি ভাল মই নাজানো, যদি আপোনালোকে জানে কমেণ্টত জনাবাচোন, মানে কি কাৰণত ঘৰত থ'লে ভাল সেইটো মই নাজানো গাইছ।
জানো কিবা এটা ভাল সেইকাৰণে লৈছোঁ এতিয়া নিজৰ চাউণ্ড চাওক বাপৰে বাপ কি চাউণ্ড এইফালে যাই আছে তলকেলি নাযাওঁ কাৰণ ঘোঁৰা আহি আছে গাইছ এই ঘোঁৰাবিলাকৰ উৎপাত কৰিছে আৰু খোজকাঢ়ি যাব নিদিওঁ শান্তিত গম পাইছে নে খোজকাঢ়ি শান্তিত যাব নাযায় ৰখ আমি এতিয়া যোনখন পাহাৰেদি আহিছিলোঁ পৰ্বতেদি পাহাৰ নকওঁ পাহাৰ বুলি হ'লে হ'ব পৰ্বত সেইখন আমি এতিয়া এইফালেদি নুমি যাই আছোঁ এতিয়া নেক্সট এইবাৰ এখন পৰ্বতত যাব লাগিব এই দলংখনেৰে নেক্সট এখন পৰ্বতত কেইখন পাহাৰ লগাই যাব লাগে সেইটো আৰু গাইছ সেইটো আমি নাজানো কেইখন পাহাৰ আহিলোঁ সেইটোও নাজানো গাইছ মিছা বুলি এতিয়া আমি ক'ব নোৱাৰোঁ নাজানো যিহেতু নকওঁ এতিয়া বৰ্তমান আমি আহিলোঁ এতিয়া 9 কিলোমিটাৰ মানে হ'ব এতিয়া লাহেকৈ আমি দলংখন ক্ৰছ কৰি এতিয়া সেইখনত যাব লাগে সেইখনত ট্ৰাক কৰি আৰু কিমানখন যাব লাগে কি যাব লাগে সেইটো আৰু একমাত্ৰ ভগৱানে জানে আমিও আহি পোৱা নাই আপোনালোকে যদি আহি পাইছে গমেই পাইছে আহি পোৱাকেইটাই আহি নাপাকেইটাও গম পোৱা নাই সেইটোতো চাই থাকক শেষলৈ পুৰা কণ্টিনিউৱাছ আপোনালোকক পুৰা কেদাৰনাথ যোৱালৈকে ক'ত কেনেকুৱাকৈ কি পায় তথাপিও আপোনালোকক দেখাই দেখাই লৈ যাম বলক ভিডিঅ'টো যাই থাকোঁ চাই এতিয়া মাজে মাজে বহুত দোকান আছে গাইছ দোকানৰ কোনো প্ৰব্লেম নাই দোকান এভেইলেবল গাইছ যিমান দোকান লাগে আপোনালোকক টয়লেটৰ পৰা আদি কৰি দোকান মানে যিমান যি লাগে টেনশ্যন নাই গাইছ এতিয়া আমি দলংখন ক্ৰছ কৰি লওঁ গাইছ জোচ চাব ৰেড বুল হৈছে না ৰেড বুলে পাওঁ আৰু আমি ইলেক্ট্ৰেল খাৱাই নাখাম ৰেড বুলে এডভাৰটাইজ আমাৰে মাৰি আছে ইয়াতে এই বা জোচ ৰেড বুলৰ জোচ দেখিছে আল্লাহ গাইছ আমি ইলেক্ট্ৰেল মিলাই লওঁ দিয়া ৰেড বুল খাব আমাৰ পইচাটো নাই মনোজ নাম্বাৰ 1 ৰেড বুল খোৱা ৰেড বুল দেখা দিয়া আছে গাইছ আমাৰ চব্জি গাড়া সেইখিনি লাগেও না ড্রাই ফ্রুট আর এই রেড বুল এটা বা ইলেকট্রল এক প্যাকেট লাগে মনোজ কি খাইছা ইয়াতে মোৰ মেডিচিন চেডিচিন চব আছে গাইছ ইয়াৰ পৰা মই এতিয়া ওলাই ল'ম ইলেক্ট্ৰল গাইছ আমি ইলেক্ট্ৰল খাম হাই গাইছ ইলেক্ট্ৰলৰ পাছটো গমেই পাই কেনেকুৱা এখন আমি যাই পাম মহাদেৱে আৰু অকণমান সময় পিছতে মহাদেৱৰ ওচৰত পাম এই বৰাবৰ পাহাৰখনে যাব লাগে বেলেগ নাই তাতে ধ্যানে দিম মই যাই পিনে গাইছ ক্ৰমান্বয়ে আৰু আহি আছোঁ বাবাৰ দৰ্শন এই বৰফ হাত দেখা পাইছোঁ আৰু লাহে লাহে গাইছ গাইছ আৰু মোটামুটি আমি 11 কিলোমিটাৰমান আহি গ'লোঁ আৰু এতিয়া বাবাক মেছেজ কৰিছোঁ আমি অলপ অলপ হিচাপত যাই থাকিলে আমি মোটামুটি বৰফ 2টামান বজাত পাই যাব লাগে 2টা 3টাত বৰফখিনি দেখাই দিম বৰফখিনি মই দেখাইছোঁ আকৌ টেনশ্যন নাই বাকী পাল্টি চাল্টি আহি থাকে গাইছ ঘোঁৰা চোৰা আহি থাকে বৰ ৰিক্সি মই খোজকাঢ়ি যাওঁ মানুহকেইটাক পাল্টি একদম খতি দি একদম ঠেলা মাৰি দি তলত পল্লি শেষ সেইকাৰণে একদম সাৱধান খোজকাঢ়ি আহিলে সাৱধান গাইছ বহুত ৰিক্সত আহি থাকিব লাগে চাই চাই আহি থাকিব লাগিব ঘোঁৰা পিছাইটিৰ পৰা আহে পিছফালৰ পৰাও আহে মানে সাৱধান আৰু গাইছ গাইছ গুৰ মিঠাই খুৱাই আছে গুৰ মিঠাইত শক্তি থাকে গম পাইছা না বহুত এনাৰ্জি থাকে দেখিছা না এই ঘোঁৰাবিলাকক চব গুৰ মিঠাই খুৱাই আছে আমি ইয়াতে চানা খাই আছোঁ গাইছ আমি অলপ মানে চাহ খাবৰ কাৰণে ৰৈ গ'লোঁ মোটামুটি আমি 3 কিলোমিটাৰমান আহি গ'লোঁ আহি কিনে অকণমান গৈছোঁ মানে ৰখি ৰখি নেগেলে মানে বৰ দিগদাৰ ৰখি ৰখি যাবই লাগিব নহ'লে মানে একেবাৰে যদি যোৱা যায় তেতিয়াহ'লে মানে প্ৰব্লেম বহুত প্ৰব্লেম আহে এটা জোচত যাব নোৱাৰা কম কমকৈ লাহে লাহে যাই থাকিব লাগিব লাগে টাইম 1 ঘণ্টা বেছি লাগিব কোনো কথা নাই গাইছ মানে ৰৈ ৰৈ যাব এনেকৈ ষ্টেপ বাই ষ্টেপ 3 কিলোমিটাৰ গ'ল 2 কিলোমিটাৰ গ'ল অকণমান ৰ'ব আৰু যাক 5 মিনিট ৰেষ্ট লওক ঘূৰি যাওক আমিও সেনেকৈ যাই আছোঁ আপোনালোকেও সেনেকুৱাকৈ যাব এতিয়া আমি অলপ চাহ খাই লওঁ তাৰপিছত আকৌ যাই থাকিম আৰু গাইছ মোটামুটি ইয়াৰ পৰা বোলে দাদাই কোৱা হিচাপত মানে যোনটো চাহ দোকানী আছে দাদাই কৈছে মোটামুটি আৰু ইয়াৰ পৰা 9 কিলোমিটাৰ আছে এইখিনি জেগাত বৰ বেয়াকৈ লেণ্ডশ্লাইড হৈছিল এতিয়া মানে বনাই আছে এটা এটা পাৰ হৈ আছে আমি ওপৰেদি যাই আছোঁ ঘোঁৰাগিলা চব তলেদি যাই আছে সিহঁততে আছিল লেণ্ডশ্লাইড বহুত ডাঙৰকৈ হৈছিল লেণ্ডশ্লাইড ইমান ডাঙৰ শিল মিলি গৈছে চাওকচোন বাপৰে বাপ
এই গাইছ আমি এই গৌৰীৰ পৰা তলৰ পৰা আমি উঠি আহিছোঁ চাওকচোন এই ইমান তলৰ পৰা বাপৰে বাপ ইমান ওপৰত আছোঁ চাওক বাপৰে ধেমালি নহয় গাইছ বাপৰে আপোনালোকৰ অপেক্ষা অন্ত পৰিব আৰু বেছি টাইম নাই ক্ৰমান্বয়ে আৰু দেখা পাই যাই আছোঁ বহুত বহুত বৰফ গাইছ এতিয়া যাই আছোঁ আমি মোটামুটি আৰু আছেই আজি কিন্তু ক'ব লাগিব বতৰটো বৰ ধুনীয়া বতৰ পুৰা ৰ'দ একদম মানে ধুনীয়া আৰু গাইছ কি ক'ম এইফালে আৰু বৰফ দেখা আৰম্ভ হৈ গৈছে গাইছ মানে গাইছ আৰু যামেই আৰু বেছি দিন নাই আৰু হ'লে বাবা দৌৰে জানা জৰুৰে যামেই আৰু বেছি টাইম নাই গাইছ এতিয়া যাই আছোঁ মোটামুটি আৰু 2 ঘণ্টা আঢ়ৈ ঘণ্টা তাৰপিছত পাই যাম আৰু বাবাৰ থান গাইছ অলপ যাই থাকোঁ আগাৰে দিশৰে আহিলোঁ এনেকৈ যাবই লাগিব চুচাৰি হ'লেও যাম গাইছ যোৱাটো যামেই হেলিকপ্টাৰ গৈছে যে বাপৰে বাপ হা মোটামুটি 10খান মানে বেছি অহা যোৱা কৰিছে ন হেলিকপ্টাৰ বাপৰে বাপ বেছি দেই আৰু এই চাই লওক বৰফখিনি বৰফ চা গাইছ বৰফ আৰু বেছি দিন নাই আৰু অকণমান গ'লে পাই যাম বাবাৰ ধাম জয় কেদাৰ আৰু গাইছ পতাকা ৰৈ গ'ল এই তলত আহি আছে সি লাহে লাহে ধৰিছে তাক আমি যেতিয়া অলপমান স্পীড লৈছোঁ কাৰণ আগত আমাৰ ৰাতিতে যাই আছে এতিয়া আমি যাই ভাগাৰ মাৰা গেলি সিহঁতে ভাগাৰ কমি যায় সেইকাৰণে সিহঁতে আগবাঢ়ি আছে সিহঁতক যাই লগ ধৰোঁ এতিয়া আৰু আছে বহুতখিনি জেগা আছে আৰু যাব লগা যাই শেষ কৰিব পৰা নাই গাইছ আপে বাপ কি আপ এইবিলাক আপ এই আপবিলাকতো অলপ ভাগাৰ লাগে বাকী কম আপত ইমান এটা সেই নাই তাতে কিছুমান বাপৰে বাপ থিয়া আৰু মানুহগিলাটো আহিয়ে আছে চাইডে চাইডে মানুহগিলা কাহে কাহে চাই চাই যাই থাকিব লাগে ৰখি ৰখি এই বাপৰে কি জ্বালা চব আহি আছে গলা আৰু যাই থাকোঁ আৰু লাহে লাহে ঠিকে আছা মই এইবাৰ ঘৰা চৰা লৈ যাওঁ বুলি ভাবিছিলোঁ দাদা যাই আছোঁ কি হ'বি আজি দৰ্শন হ'বি গাইছ য'ত চাই বাপৰে বাপ কোম্পানীত কেইটামান ঠাট্টা কৰি আছিলে সিহঁতৰ কাৰণে কিবা কথা কৈ দি লাইভ ভিডিঅ' এটা দি দিবি বাপৰে এই যিকেইটা ঠাট্টা কৰিছিলে সেইকেইটা পাইছি দে অমৰ এইকেইটা চাই ল'বি ভিডিঅ'টো এতিয়া আৰু যাই পামেই দে আৰু বেছি টাইম নাই আৰু গাইছ এতিয়া চব ভাগৰীয়া হৈ গৈছে আৰু কিমান বা দূৰ আছে কিমানমান আছে আৰু মোৰ 3 কিলোমিটাৰ তে আৰু এনেকৈ যাই থাকিলোঁ আমি সেই 4:30 পৰা পুৰা ট্ৰেকিং কৰিয়ে আছোঁ আৰু মাজে মাজেতো এনেকৈ আৰু ব্ৰেক কৰি ল'বই লাগিব আৰু উপায়টো নাই হয়নে নহয় ব্ৰেক নল'লে বল কৰিব পৰা পাম নে কি কোৱা বৰ্তাকা এতিয়া আৰু এনেকৈ ব্ৰেক লৈ যাই থাকিব লাগিব হা এই বৰ্তাকা পাইছি বৰ্তাকা মাজতে একবাৰ ৰচি হ'লেও কিন্তু নেক্সট কিন্তু পুৰা আহিছে আগেদি হৈছে ভাই চব কাট লৈ আহিছে হয় এই বা হেলিকপ্টাৰৰ চাউণ্ড শুনে হেলিকপ্টাৰৰ চাউণ্ডত নচাউণ্ড নাপায় ন ই কি কৰিছি চৰ্টকাট লৈ আমাতকৈ আগত আমি তাক ৰখি আছোঁ সি এখন মাছে ঐ ক'ত তহঁতৰ ওপৰত মই চালা মাল ই বেলেগ আছে কিন্তু মাল কিন্তু ডেঞ্জাৰ আছে ট্ৰেইনটো অলপ তিতিক মেনেজ কৰা মাল ই আৰু আমাক মেনেজ কৰি আগত নাযাব মাল বেলেগ আছে গাইছ গাইছ অকণমান ৰেষ্ট ল তাৰপিছত আৰু যাই থাকিম বেছি দিন নাই আৰু 3 কিলোমিটাৰ বুলি ধৰিলে মোটামুটি আপোনাৰ 1 ঘণ্টা বা 1.5 ঘণ্টা ৰৈ গ'লে 1.5 ঘণ্টা যাই লওঁ তাৰপিছত বাবাক দৰ্শন কৰিব লাগিব পানী যদি পাৰোঁ আমি কিন্তু বতৰ খুব ভাল পাইছোঁ পুৰা ৰ'দ বৰ ধুনীয়া একদম মানে প্ৰায় ইয়াতে বৰষুণ হৈয়ে থাকে গমেই পায় আপোনালোকে মানে বৰষুণটো হয়ে আৰু প্ৰায় হয়ে মানে মোটামুটি 98-95% বৰষুণ হয়ে কিন্তু আজি বৰ্তমান আমি ৰ'দে পাই আছোঁ পুৰা গৰম ৰ'দে দিয়ক বৰষুণ দিয়াতকৈ গাইছ কাৰণ বৰষুণ দিলে বৰ জ্বালা বতাহ আহে বঢ়িয়া এটা আৰু ইভাগে দিলে পিছল হ'ব না বৰষুণ দিলে আমি সেইকাৰণে বৰ ধুনীয়া আৰামত যাই আছোঁ অলপ গৰম লাগছে ভাগৰ লাগছে কিন্তু ভাগৰ লাগিও গাইছ কিন্তু আৰামত যাই আছোঁ বৰ ধুনীয়াকৈ বঢ়িয়া দাদা ঘোঁৰাগিলা কিমান ল তলৰ পৰা ঘোঁৰাকে চাবাৰী কিতনা লেতে हो नीचे से हाँ
कुछ मालूम नहीं मेरे को कुछ मैं भूले वाला नहीं आप फिर वाला नहीं सॉरी हाँ तो लिखे आए हो कहाँ से आए हो आप रामपुर हाँ हाँ अनुवा सॉरी दे भाई গাইছ এতিয়া যাই আছোঁ বেছি টাইম নাই আৰু বৰ বেছি 2.5 কিলোমিটাৰমান আছে আৰু 3.5 মানে হ'ব বেছি নহয় এতিয়া আৰু যাই আছোঁ এতিয়া বহুত ৰিক্স মানে মানুহগিলা আহি থকা ভিডিঅ' চিডিঅ' কৰিব বৰ ৰিক্স তাৰ মাজতে যেহানি পাইছোঁ কৈছোঁ হয়তো কিবা কোৱা চোৱাত যদিও কিবা ভুল হয় আৰু আপোনালোকে এতিয়া বুলি ক্ষমা কৰি দিবা আৰু গাইছ এতিয়া ব'লা আৰু যাই থাকক এতিয়া বুজো এনেকৈ অলপ অলপ আহি ৰহি থাকিলে কাম নাই মোতকৈ ফাষ্ট আহিলে কি হ'ব মোটামুটি তই 10 মিনিট ঘূৰি ৰখবি ঐ বাপৰে বাপ আমি পিছত আহিব পাৰোঁ গাইছ কিন্তু ৰখা নাই ঐ দাউৰিয়া আৰু আধা ৰাস্তাত হাগা জিৰা ঐ এনেকুৱা আহিলে কেনেকুৱা হ'ব লাহে লাহে যে আমাৰ তাৰে এটা গতিত যাই থাক পুৰা যাই থাক লাগে মাজতে 5 মিনিট ব্ৰেক লওঁ কিন্তু ই দাউৰি আহে বেগ দি আহে সেইকাৰণে ঘূৰি ৰখিব লগা ঐ ভাগৰ লাগে এই আৰু কি কবি এই আৰু যাই থাকোঁ আৰু আমি লাহে লাহে এতিয়া অলপ নেমু পানী খাই লওঁ মানে পানী পিয়াহ লাগিছে পানী আছে আমাৰ নিজৰা পানী আহি আছে পুৰা ফ্ৰেছ পানী কিন্তু কি হ'ব অকণমান এনাৰ্জিও লাগে না এতিয়া এনাৰ্জিৰ কাৰণে অকণমান নেমু পানী খাই লওঁ বাকী ঠাণ্ডাটো ORS খাই আছোঁ এতিয়া আৰু ভাইটাত সোমালোঁ এতিয়া নেমু পানী অলপ লৈ লওঁ আৰু ইয়াতে এই আপেল যি দেখা পাইছে আপেল এটা আপেলত 60 টকা না 60 টকা আছে 50 টকা 50 টকাও আছে 60 টকা আছে ডাঙৰ সৰু ল'ব দিছোঁ কাৰণ আমি আহোঁতে কিমানখিনি মানে ভাগৰ লাগছে কি লাগছে ইমান ওপৰত এতিয়া আমাৰ হেলিকপ্টাৰ আমাৰ কাষেদি যে আছে মানে হেলিকপ্টাৰৰ চিট কেইটা আমি এতিয়া চাই কিনে ক'ব পৰা আছোঁ ইমান ওপৰত আহিছোঁ আমি এতিয়া আপোনালোকে প্ৰথমতে দেখা পাইছিলে হেলিকপ্টাৰ কিমান ওপৰত দি আছে এতিয়া আমি চিট গম পাইছোঁ হেলিকপ্টাৰ কেইটা চিট ড্ৰাইভাৰে কেনেকৈ চলাই আছে ইমান ওপৰত গেলি আহিছোঁ আৰু বেছি নাই আৰু অকণমানে আছে আৰু অলপ আছে অলপটো যোৱাৰ পিছত আৰু বাবাৰ দৰ্শন হ'মহে এতিয়া আৰু পাৰাক গেলি চেষ্টা কৰিছোঁ আজি যাতে দৰ্শন কৰিব পাৰোঁ কাৰণ আজি দৰ্শন কৰিব পাৰিলে আমি কালি গেলি ওলাই যাওঁ কালি ডাইৰেক্ট আমি হয়তো বদ্ৰীনাথ যোৱাৰ প্লেনিং চলি আছে যদি আজি দৰ্শন হৈ যাওঁ তেতিয়াহ'লে ৰাতিপুৱা যাই কিনে আমি ডিচাইড কৰিম আৰু বদ্ৰীনাথ যাওঁ নে নাযাওঁ বাকী আৰু সেইখিনিয়ে বাকী এতিয়া আৰু অলপ নেমু পানী খাই লওঁ খাই লৈ আৰু যাই থাকোঁ গাইছ দিল খুশ হৈ গয়া সঁচাকৈ ভাল লাগছে গাইছ মজা আৰু কেইটকা বুলিছোঁ 40 টকা কিনি আছোঁ একো নাই 40 টকা গেলিও গেল কাৰণ এতিয়া এইটোৰ কাৰণে অলপ এনাৰ্জিটো আহিব আমাৰ বিৰাট ভাল লাগছে গাইছ সঁচাকৈ মোটামুটি আমি এতিয়া 17-18 কিলোমিটাৰমান আমি আহি গ'লোঁ খাইছোঁ না আৰু বেছি নাই এতিয়া আৰু যাই থাকোঁ কিমানখিনি আছে টোটেলি আপোনালোকক লাষ্ট ক'ম আৰু কিমান কিলোমিটাৰ আহিলোঁ গোটেইখিনি কৈ দিম আৰু গাইছ এতিয়া আৰু 2.5 কিলোমিটাৰ আছে বেছি দিন নাই এতিয়া পালোঁৱে আৰু এতিয়া গাইছ এতিয়া পামেই আৰু বেছি দিন নাই বাবাত খান এতিয়া গাইছ এতিয়া যাই আছোঁ লাহে লাহে এতিয়া আৰু যাই থাকোঁ গাই অলপ বেছি দিন নাই আৰু বেছি দিন নাই আৰু মাত্ৰ 1 কিলোমিটাৰ আছে এতিয়া বাকী আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম আৰু গাইছ এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ অহাকালি আপোনালোকে ডাইৰেক্ট মন্দিৰ দৰ্শন কৰিম মন্দিৰ দৰ্শনৰ ভিডিঅ' পাই যাব গাইছ আজিলৈ বাই বাই জয় অসম জয় শ্ৰীৰাম জয় কেদাৰ জয় ঐ জয় জয় জয়